নমস্কাৰ সকলোকে আৰু গুড মৰ্ণিং। ৰাতিপুৱা আৰম্ভ কৰিছোঁ কুহুমীয়া পানী। কালি ইমানেই গৰম মানে যে কম আৰু সাংঘাতিক। আৰু আজি বতৰ চাওক, বৰষুণ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দিনটো কি কৰোঁ কি নকৰোঁ অলপ অলপকৈ দেখাই যাম, চাব আৰু ছাপোৰ্ট কৰিব। ভাবিছোঁ চাহ খাই লওঁ। এই ল'ৰাটো চাওক, ব্ৰাছ মাৰিবলৈ ইমান চিঞৰিব লাগে, খেলিবলৈ লাগিছে। কৰা আকৌ ব্ৰাছ। আজি এতিয়া মই কি কৰিম ছাৰ? কিতাপ পঢ়, যা কিতাপ পঢ়, যা কিতাপ পঢ়। চাহকাপ খাই লওক মহাৰাজ। উঠিছে 8টা বজাত। মই আকৌ ধুনীয়া উঠিলোঁ। খোৱা ৰুটি খোৱা। মোবাইলত লাগি থাকে এজন মহাৰাজ এজন অকল দিনৰ দিনটো শুই থাকে। আকৌ মোবাইলো অকণমান চাব লাগিব। মোবাইল নাচায়, কিতাপহে পঢ়িব লাগে। পটাপট 1 2 3 1 2 3 বুলি ক'লে এই ফিনিছ কৰি দিয়ে। আমাৰ ল'ৰাটো বিৰাট ভাল। ফিনিছ গুড, ভাল ল'ৰা দেই। ফিনিছ। এইটো খালে মোৰ শান্তি আৰু তাৰ দিনটো ধুনীয়াকৈ যাব বুলি মোৰ চিন্তা নাই আৰু। নামা। পিঠাগুড়ি পিঠা নেকি? দেচোন এটা লাডু খাইছা। অ' দেচোন এটা লাডু খাইছা। প্ৰাইজ মই কাউৰী মাত উলিয়াব পাম। দুপৰীয়া ভাতৰ লগত কি খাবা? পিটিকা বনাবা টেঙা দি, গৰমৰ দিনত ভাল লাগিব খাই। অ'কে। আমাৰ মহাশয় আৰাম চাওক গৰমত। লগতে আমাৰ বেটা আৰাম। অ' মই এই ৰুটি বেলিব লৈছোঁ। তেওঁলোকৰ আৰাম চাওক আৰু মোক চাওক। তাৰপৰা ক'ব কি তোমালোকে ভিতৰত কি কাম কৰি থাকা? ৰুটি বনাইছা, ৰুটিটো অলপ গোল আৰু পাতল কৰিবা দেই। গোল আৰু পাতল কৰিব লাগিব। ৰুটিখন খাওঁতেতো তুমি গোলকৈ খাব নোৱাৰা, চিঙি খাব লাগিব। গোল কৰিব কেলৈ লাগে মই সেইটো কথাই বুজি নাপাওঁ। এতিয়া পঢ়া। আপোনালোক এতিয়া মই দুটা আৰাম দেখাইছোঁ। এইফালৰ পৰা পিছলৈ গৈ এইটো দেখিছোঁ নহয়, এয়া ৰুটি নাই, কিতাপ তাত থৈছোঁ। আহি গ'ল মা। গল ইটচনি গল। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে লাইক কৰিব। এনেই ভিডিঅ'খন থাকচোন।
এয়া আমাৰ ল'ৰা স্কুলত নাচি আছে। আপোনালোকে চিনি পাইছেনে বাৰু আমাৰ ল'ৰাটো? আজিলৈ আমাৰ চমু